নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মাজৰ আপোনালোকে চাই আছে অনলাইন হেল্প বইজ ইউটিউব চেনেল। বন্ধুসকল, আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছে আপোনালোকৰ আগত। তো বন্ধুসকল, ভিডিঅ'টো স্কিপ নকৰি একেবাৰে শেষলৈ চাই থাকিব। আৰু আপুনি যদি চেনেলটোত নতুনকৈ ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো ক্লিক কৰি অল নটিফিকেশ্যন কৰি ৰাখিব, যাতে যেতিয়াই মই যিবোৰ নতুন নতুন ভিডিঅ' আপলোড কৰোঁ তাৰ নটিফিকেশ্যন মোৰ সকলোতকৈ আগত আপোনাৰ মোবাইলত যায়। তো বন্ধুসকল, আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, প্ৰথম খবৰটোৱে হৈছে চৰকাৰে কেৱল বিহাৰৰ বাবেহে কিয় বিনামূলীয়া কৰোনা ভেকচিন দিয়াৰ প্ৰতিশ্ৰুতি দিছে। বিধানসভাৰ নিৰ্বাচন সমাগত। নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে অৱলম্বন কৰিছে নিজা নিজা ৰণকৌশল। ইয়াৰ মাজতে আৰম্ভ হৈছে বিহাৰত বিধানসভা নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ। এই নিৰ্বাচনী প্ৰচাৰত বিজেপিয়ে প্ৰতিশ্ৰুতি দি কৈছে যে বিহাৰত বিনামূলীয়াকৈ প্ৰদান কৰা হ'ব কৰোনাৰ ভেকচিন। ইয়াৰ ওপৰত কেন্দ্ৰ চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী আৰু শিৰোমণি অকালি দলৰ নেতা হৰচিমৰত কৌৰ বাদলে চৰকাৰক কটাক্ষ কৰি মন্তব্য কৰা দেখা যায়। প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে এই কথাটোক হাস্যকৰ বুলি কয়, লগতে টুইট কৰে যে কেৱল বিহাৰহে লাভ কৰিব নেকি বিনামূলীয়া ভেকচিন? দেশৰ সকলো নাগৰিক সমান নহয় নেকি? বিজেপিৰ কথাক অনৈতিক বুলি কৈ নেতাগৰাকীয়ে কয় যে জীৱন দান দিব পৰা ভেকচিনক ভোট বেংক হিচাপে ব্যৱহাৰ কৰিছে বিজেপিয়ে। নেতাগৰাকীয়ে টুইট কৰি কয় যে কিয় কেৱল বিহাৰৰ বাবেহে বিনামূলীয়া ভেকচিন? সমগ্ৰ দেশে কণ নিদিয়ে নেকি? নে সকলো নাগৰিক সমান নহয়? সমগ্ৰ দেশৰ বাবে টীকাকৰণ কৰা চৰকাৰৰ কৰ্তব্য। জীৱন ৰক্ষক ভেকচিনক ভোটৰ বাবে ব্যৱহাৰ কৰাটো সম্পূৰ্ণ অনৈতিক। উল্লেখ্য যে বিজেপি চৰকাৰৰ এই মন্তব্যক লৈ কংগ্ৰেছী নেতা ৰাহুল গান্ধীয়েও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। বন্ধুসকল, দ্বিতীয় খবৰটোৱে হৈছে একেই ৰঙৰ হ'ব গুৱাহাটী মহানগৰীৰ ঘৰ। মুখ্যমন্ত্ৰী সোণোৱালে বিশেষ আহ্বান জনালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। একেই ৰঙৰ হৈ পৰিব গুৱাহাটী মহানগৰীৰ সকলো ঘৰ। পিছে এই সিদ্ধান্ত ল'ব গুৱাহাটী মহানগৰীৰ ৰাইজে। একেই ৰঙৰ হৈ পৰিব গুৱাহাটী মহানগৰীৰ সকলো ঘৰ। পিছে এই সিদ্ধান্ত ল'ব গুৱাহাটী মহানগৰীৰ ৰাইজে। ইয়াৰ বাবে ইতিমধ্যে পৰিকল্পনা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। এই কথা আজি ৰাজহুৱাকৈ জনায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। বৃহস্পতিবাৰে গণেশগুৰিত দ্বিতীয়খন উৰণীয়া সেতু মুকলি কৰা অনুষ্ঠানত মুখ্যমন্ত্ৰী সোণোৱালে কয় যে মোৰ এটা ইচ্ছা আছে, এই ক্ষেত্ৰত ৰাজ্যৰ লোক নিৰ্মাণ বিভাগে মোক সহায় কৰিব লাগিব। গুৱাহাটী মহানগৰীৰ ঘৰসমূহৰ ৰঙৰ ক্ষেত্ৰত এটা সিদ্ধান্ত ল'ব লাগে। এই ক্ষেত্ৰত আগভাগ ল'ব লাগিব গুৱাহাটীৰ প্ৰতি ঘৰ লোকে। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে কিছুমান নগৰত এনে পৰিকল্পনা কৰা হৈছে। ইয়াৰ জৰিয়তে নগৰখনৰ কথা মনত থাকি যায়। অসমলৈ আহিবলগীয়া পৰ্যটকৰ মনতো যাতে গুৱাহাটী মহানগৰী থাকি যাব পাৰে, তাৰ বাবে এটা বিশেষ কালৰ কম্বিনেশ্যন নিৰ্ধাৰণ কৰিব লাগে। বন্ধুসকল, চতুৰ্থ খবৰটোৱে হৈছে কংগ্ৰেছ AIUDFৰ মিত্ৰজোঁটক কটাক্ষ ৰূপম গোস্বামীৰ। ক'লে মহাজোঁট নহয় মোগল জোঁট। কংগ্ৰেছ আৰু AIUDFে জাতিটোৰ উন্নয়ন নিবিচাৰে। মহাজোঁটৰ বাবে পূৰ্বতকৈ নিৰ্বাচনত আসন বৃদ্ধি হোৱাৰ দাবী তুলিলে মুখ্য মুখপাত্ৰগৰাকীয়ে। 2021 বৰ্ষৰ বিধানসভা নিৰ্বাচন চমু চাপি অহাৰ লগে লগে বৃদ্ধি পাবলৈ ধৰিছে ৰাজনৈতিক নেতাৰ মুখ চুপতি। দিছপুৰ দখলৰ লক্ষ্যৰে গঠন হোৱা কংগ্ৰেছ আৰু AIUDFৰ মহাজোঁটক এইবাৰ তীব্ৰ ভাষাৰে সমালোচনা কৰিছে বিজেপিৰ মুখ্য মুখপাত্ৰ ৰূপম গোস্বামীয়ে। মহাজোঁটক মোগল জোঁট আখ্যা দি মুখ্য মুখপাত্ৰজনে ক'লে, কংগ্ৰেছ পুনৰ ক্ষমতালৈ আহিলে সমাজ স্থানবান হোৱাৰ লগতে কেলেংকাৰী মূৰ দাঙি উঠিব। মহাজোঁট বন্ধনক চালনীৰ সৈতে তুলনা কৰে ৰূপম গোস্বামীয়ে। কংগ্ৰেছ আৰু AIUDFৰ মহাজোঁট এক নাটক বুলি অভিহিত কৰিছে মুখ্য মুখপাত্ৰগৰাকীয়ে। তেওঁৰ মতে দুই দলৰ মহাজোঁট অসমৰ বাবে আশাবনীয় সংকেত। কংগ্ৰেছ আৰু AIUDFে জাতিটোৰ উন্নয়ন নিবিচাৰে। মহাজোঁটৰ বাবে পূৰ্বতকৈ নিৰ্বাচন আসন বৃদ্ধি হোৱাৰ দাবী তুলিলে মুখ্য মুখপাত্ৰগৰাকীয়ে। ৰাজ্যৰ 51টা সমষ্টি এতিয়া বিপদাপন্ন। তেনে ক্ষেত্ৰত 27টা সমষ্টিত বিশেষ সম্প্ৰদায়ৰ সংখ্যাগুৰু আৰু 10টা সমষ্টিত অচিনাই সংখ্যাগুৰু হ'ব বুলিও মন্তব্য কৰে ৰূপম গোস্বামীয়ে। 14টা সমষ্টিত 30ৰ পৰা 40% ভোটাৰ আছে। এই পৰিস্থিতিৰ পৰা ৰাজ্যক কোনে উদ্ধাৰ কৰিব? সংবাদমেলত প্ৰশ্ন বিজেপিৰ। মুঠৰ ওপৰত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে এতিয়া ৰাজ্যত সৰব হৈ পৰিছে শাসক বিৰোধী। তো বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু কমেণ্টছ কৰিব, কাৰণ আপোনালোকৰ এটা লাইক আৰু কমেণ্টছে আমাক আগলৈ ভিডিঅ' বনোৱাত উৎসাহ যোগায়। তো বন্ধুসকল, ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।